Hello friends, welcome back to my mini blog. আজি মিনি ব্লগটো মই কিচেনৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি বনি আছে কিবা এটা স্পেচিয়েল ডিনাৰৰ কাৰণে। দেখি চাগে আপোনালোকে গম পাইছে চাগে ন কি বনাইছোঁ মই। ঠিক আছে মই কৈ দিছোঁ হা। এইটো একচুৱেলি মই মটন বনাই আছোঁ আৰু এইফালে বনি আছে মোৰ আম্মাৰ হাতৰ দাইলৰ পৰঠা। পিছে কম্বিনেশ্যনটো মজা হৈছে ন। আৰু এইফালে মোৰ মটনটো সিজিলেই পিছে লগতে বিলাহী চিলাহী চব সিজিলে। এতিয়া দৈ অকণমান দি দিওঁ আৰু এইফালে চাওকচোন দেখিবলৈ যে ইমান মজা লাগিছে ন, খাবলৈও পিছে বহুত টেষ্টি হৈছিলে দেই। লগতে অলপমান ভোট জলকীয়া কাটি লওঁ, খাই মজা লাগিব। আৰু এতিয়া মই ফাৰ্ষ্ট হাজবেণ্ডক ছাৰ্ভ কৰি লওঁ আৰু তেওঁ মুখেৰে শুনো যে কেনেকুৱা লাগিছে খাবলৈ। কেনেকুৱা হৈছে? বেলেগ টেষ্ট আহিছে। মজা নে? মজা। অ'কে ফ্ৰেণ্ডছ, এতিয়া মই ডিনাৰটো কৰি লওঁ। আপোনালোকেও ডিনাৰটো কৰি লওক। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।